pini lada nilitum labangso dim kesapha nangkoke ala Prime Minister Narendra Modi sir alangli ke Japon sot Bharat Abhijan pu laso pachit tonunsi nilitum aphanta Karbianglong along ta Municipal Board Chairman Rakro akihai alangli nang Japon lo Ward Commissioner do an Chipangrumsi alangli Sir Dr. Tuliram Ronghang ili tumaphan ikiwan pi langroi jang langjeng towar antai lang pamelap ili tumphan nangkim pilap towar poduli antai ili tumphan nang bonai pilap sita ili tum takla thekhe anutin abang putin tame lakar et nangi pu mathahu rasonte ili tum lapuson mane municipal board pen Chipang room ba chairman amathur plut Chipang room si ili tum claim jok lodje pollo আজি ভাৰতবৰ্ষৰ স্বচ্ছ ভাৰত মিছনৰ অভিযানত আমি ডিফু মিউনিচিপাল বোৰ্ড আণ্ডাৰত আমাৰ 1 নম্বৰ ৱাৰ্ডত যি ছাত্ৰী কলনী ইয়াত নদী বৈছে যোৱা 2 বছৰত আমি বানপানীত বহুতো কষ্ট পাইছোঁ সেই কষ্টৰ পৰা ৰাইজক অলপ নিকা দিবৰ কাৰণে আমি ডিফু মিউনিচিপাল বোৰ্ড চেয়াৰমেনৰ আণ্ডাৰত আজি আমি এটা চাফাই অভিযান লৈছোঁ যাতে ৰাইজকো আমি ইয়াৰ পৰা আবেদন জনাম আমি বাৰে বাৰে চাফা কৰি থাকোঁ আপোনালোকে এই নদীখনৰ যত্ন কৰিব লাগে নহলে আকৌ বানপানীত কষ্ট পাব ইস্যুটো আমাৰ এইটো হ'ল টাউনটো ইমান আনক্লিন হৈ আছে এইটো আমাৰ নদীৰ সাইডটো সবে জাবৰ পেলাই আছে এইটো কাৰণে আমাৰ চেয়াৰমেনৰ ডিৰেকশ্যনত আমি যেটো ডিএমবিৰ পৰা ডিফু মিউনিচিপাল বৰ্ডৰ পৰা ক্লিনিং কৰি আছোঁ আগতো কৰিছোঁ আমি কৰি আছোঁ এইটো কাৰণে আমাৰ চিএম ছাৰে ইমান ধুনীয়াকৈ বনাই দিছে এইটো মানুহে পেলাই জাবৰ পেলাই এইটো চিভিক চেন্স নাই পুৰা লেতেৰা কৰি দিয়ে নদীটো ব্লক হৈ যায় এইটো কাৰণে পানী যেতিয়া আহিব তেতিয়া ফ্লাড হৈ যাব এইটো মানুহৰ কোনো চেন্সে নাই চেন্সটো অহাৰ কাৰণে আমি ছ'চিয়েল ৱাৰ্ক কৰি দেখুৱাই আছোঁ যাতে সিহঁতেও ক্লিন থাকে সমাজে এইটো উদ্দেশ্যটো আজি ডিফু মিউনিচিপাল বৰ্ডৰ আমাৰ চেয়াৰমেনৰ তত্বাৱধানত আমি সকলো ৱাৰ্ড কমিশ্যনাৰ আজি স্বচ্ছ ভাৰত চাফাই অভিযানত লাগিছোঁ এনেকৈ কেইবাবাৰো আমাৰ হৈ থাকে কিন্তু বহুতবাৰ আমি মানুহক সজাগ কৰিছোঁ যে অনুৰোধ কৰিছোঁ যে জাবৰ জাতি নেপেলাবৰ কাৰণে কিবা কিবি নকৰিবৰ কাৰণে এই সন্মুখত আপোনালোকে নদীখন দেখিছে আজি চিএম ছাৰৰ তত্বাৱধানত কি সুন্দৰকৈ এই গাৰ্ডেন নিচিনাকৈ পাৰ্ক ৰাস্তা কি ধুনীয়াকৈ সজাই থৈছে লাই থৈছে পাব্লিকে ইয়াত নদীখনত লেতেৰা জাবৰ জোঁথৰ পেলাই নানান আৱৰ্জনা পেলাই নদীখন ক্ষতি কৰি পেলাই অথচ আমি বাৰে বাৰে সজাগ কৰি দিছোঁ ৰাইজসকলক বাৰে বাৰে অনুৰোধ কৰিছোঁ নিজে আহি আমি সকলোবোৰ চাফা কৰোঁ এনেকৈ যদি আমাৰ এই সুন্দৰ দুখন নদী পাৰ হৈ গৈছে এই আপোনাৰ এইখন আহিছে আমাৰ দুলাংচৰ পৰা এইখন এখন সৰু এটা নলা আৰু এইখনৰ গ'ল ডিফু নদী পিনে এখন কৰ্মলা নদী আছে সুন্দৰকৈ 3খন নদী আমাৰ টাউনখনৰ মাজেদি পাৰ হৈ গৈছে ইয়াত নানানটা বিউটিফিকেশ্যন কৰা হৈছে অথচ ৰাইজক অনুৰোধ কৰাৰ পিছতো যদি এনেকৈ জাবৰ জোঁথৰ পেলাই তেওঁলোকক কেইবাবাৰো কোৱা হৈছে অথচ আমি মাজে মাজে এনেকৈ চাফ চিকুণ কৰি থাকোঁ